প্ৰতিযোগিতা আৰম্ভ কৰা হৈছে মাত্ৰ 10 টকাতে কিনি ব্ৰইলাৰ কোন ছোৱালী এই খেলত যোগাযোগ কৰিব তেওঁ সকলকো সাজু হৈ থাকিবলৈ অনুৰোধ জনোৱা হ'ল ধন্যবাদ মাধৱ শইকীয়া উঠিছে হেল্পাৰসকলক যাতে ভালকে হেল্প কৰিবলৈ অনুৰোধ জনোৱা হ'ল মাধৱ শইকীয়া উঠিছে মূৰ জোকাই দিলে তেওঁ বোলে নোৱাৰিব তেওঁৰ বাবে আৰু সময় আছে চেষ্টা কৰিব পাৰে সময় বাকী আছে তেওঁ চেষ্টা কৰিব পাৰে মাধৱৰ বলি অন্তৰতে চেষ্টা কৰিব বোলে মাধৱৰ প্ৰতি বোলে অন্তৰতে চেষ্টা কৰিব পাৰে দৌৰে ভগাই ল'ব ধন্যবাদ মাধৱৰ বদলি অন্তৰতে চেষ্টা কৰিছে হেল্পাৰসকলক ভালকে হেল্প কৰিবৰ কাৰণে অনুৰোধ জনোৱা হ'ল যাতে ভালকে ঠেলি উঠাই দিয়ে কলগছৰ আগ খুৱাই দিলেও কথা নাই ঠেলি পেলাই আমি ইমানো আপোনালোকক সহায় কৰা হৈছে লাগিলে আপোনালোকে ঠেলি পেলাই কলগছৰ আগ খুৱাই দিয়ে আমাৰ কোনো ক'বলৈ নাই তেওঁসকলে বহুত চেষ্টা কৰিলে পৰা নাই আৰু বেলেগক চান্স দিবলৈ অনুৰোধ জনোৱা হৈছে এইবাৰ উঠিব নোৱাৰিলে আপুনি নাপাব কষ্ট কৰক আৰু 50 টকাৰে বঢ়াই দিয়া হৈছে ব্ৰইলাৰ মুৰ্গী এটা লগত 150 টকা পুৰস্কাৰ পাব দেই উঠক 150 টকা হৈ গ'ল 100 টকা আছিলে কিন্তু এতিয়া 150 টকা হৈ গ'ল উঠক লগত মুৰ্গী এটা পাব 150 টকা উঠক সাৱধানে উঠে উৎপাত নহয় সাৱধানে উঠে আৰু মাধৱ শইকীয়াক আমি কলগছৰ গুৰুত্ব চাই ধৰি থাকিবলৈ অনুৰোধ জনোৱা হৈছে আপোনালোকৰ চেষ্টা সহযোগ কৰিব পাৰে সন্দেহ চাহটো খুলি ল'বলৈ অনুৰোধ জনোৱা হ'ল আপোনাৰ চাহত তেলখিনি লাগি ধৰিব সহকাৰে লেটিকাই পৰিলে দ্বিতীয় সহকাৰে সহায় কৰিবলৈ অনুৰোধ জনোৱা হ'ল দ্বিতীয় সহকাৰে আপুনি জলদি উঠক আপোনাৰ পাৰ্টনাৰ গৈ আছে মঞ্জিল পাবলৈ আৰু বেছি দূৰ নাই আপুনি চেষ্টা কৰক আধাখিনি উঠি গৈছে আপুনি আৰু আধাখিনি উঠিবলৈ নখ ব্যৱহাৰ নকৰিব কলজোপা বেয়া হৈ যাব নখ ব্যৱহাৰ নকৰিব কলজোপা বেয়া হৈ যাব তাৰপিছত প্ৰতিযোগী উঠিবলৈ বেয়া পাব আপুনি যাতে গোপা মাৰি ধৰি উঠি পেলাই ব্ৰইলাৰ মুৰ্গীটো নমাই আনক লগত 100 টকা ব্ৰইলাৰ মুৰ্গী ঘৰলৈ লৈ যাব কলগছৰ গুৰিত সাজু হৈ থাকিবলৈ অনুৰোধ জনোৱা হ'ল উঠিছে আৰু উঠি যাওক লাগিলে কাণত চাব দেই চেষ্টা কৰক ভালকে চেষ্টা কৰক গোপা মাৰি দিয়ক অকণমান ৰখিব খেলত সহযোগ কৰা সকল তেল লগাই দিব দিয়ক অকণমান ৰখিব তেল লগাই দিয়ক যোৱাৰ পিছত উঠিব ইয়াত যদি কোনোবাই সহযোগ কৰিব বিচাৰে 1 ফুট বাকী আছে 1 ফুট উঠিছে ৰাজ উঠিছে সহযোগ কৰক ব্ৰইলাৰ মুৰ্গী লগত 10জন জইন হৈ লাগিলে ব্ৰইলাৰ মুৰ্গীটো নমাই আনে চবকে লাহে ধীৰে উঠক আপুনি নিশ্চয় পাব লাহে ধীৰে উঠক অন্ধতাৰ পিঠে উঠি কাণত উঠিবলৈ অনুৰোধ জনোৱা হ'ল সহায় কৰে এয়া মাত্ৰ 6 ইঞ্চি মাধৱ শইকীয়াক উঠি আহিবলৈ অনুৰোধ জনোৱা হ'ল মাধৱ শইকীয়াক চাইড কৰি আনক দিয়া হোৱা নাই তেওঁলোকে চেষ্টা কৰি আছে কিন্তু পৰা নাই লাষ্ট যদি নোৱাৰে নতুন সদস্যসকলে বেলেগে উঠিব পাৰিব